কি হয় এইটো? ডাইনোসৰ টাইপ লাগিছে ন? এইবিলাক মৌ ন? এইটো গুফা তাতে ভিতৰত আছে বাইদেউহঁতে দিছে মানে আপোনালোকে তিনিও মানে আমি তিনিও না আমি পাঁচজন আছো আমি একচুয়ালি আমি সরকারের উপরে 2 লাখ টাকা 4 লাখ টাকা লোন লৈছো আমার গোটে লৈ 2 লাখ টাকা পাঁচজনে লৈ গৈছে বৈষ্ণোদেৱী মন্দিৰ এইটো আপোনালোকে চাব পাৰে তো ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে এইটো পাৰ্বতী কোঠ হেল্ল' ফ্ৰেণ্ডছ মই আছোঁ বৰ্তমান এটা ধুনীয়া মন্দিৰত ইয়াতে তো মোৰ পিছফালে মন্দিৰটো আছে গৈ পিনে আপোনালোকক দেখাই আছোঁ ইয়াতে খুব ধুনীয়া এটা মন্দিৰ আছে ইয়াতে আপোনাৰ চাংচাৰী আৰু বাইহাটা চাৰিৰ মাজতে আছে এই মন্দিৰটো আপোনালোকক দেখাই আছোঁ ভিতৰত সোমাই পিনে বিয়া অন্নপ্ৰসন্ন গাড়ী পূজা চবখিনিয়ে হয় ইয়াতে তো আপোনালোকে চাব পাৰে এখন চাইনবোৰ্ড লাগি আছে গোপেশ্বৰ দেৱালয় তো মন্দিৰটোৰ ভিতৰত গৈ আছোঁ গৈ পিনে আপোনালোকক দেখাই আছোঁ ভিতৰত তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো নমস্কাৰ মোৰ নাম দিগন্ত আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিএনআৰ ট্ৰেভেল ব্লগ তো ফ্ৰেণ্ডছ আপোনালোকে গোপেশ্বৰ দেৱালয় আহিলে ইয়াতে ফ্ৰণ্টতে এটা মন্দিৰ পাব খুব ধুনীয়া এটা গণেশ মন্দিৰ আছে আপোনালোকে চাব পাৰে মোৰ পিছফালে এইটো হ'ল গণেশ মন্দিৰ তো ইয়াৰ পৰা ভিতৰত সোমাব লাগিব এইপিনে গৈ পিনে গোপেশ্বৰ দেৱালয় আপুনি মেইন মন্দিৰ পাব আৰু ইয়াতে ফ্ৰণ্টতে এইটো যিটো মন্দিৰ আছে এইটো হ'ল গণেশ মন্দিৰ খুব ধুনীয়া এটা মন্দিৰ হয় তো আপোনালোকে চাব পাৰে মই দেখাই আছোঁ মই ভিতৰত যাওঁ এতিয়া ভিতৰত গৈ দেখাই আছোঁ ফ্ৰেণ্ডছ গৈ আছোঁ এতিয়া ভিতৰলৈ আৰু ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ খুব ধুনীয়া এটা মন্দিৰ হয় ইয়াতে মানে পাহাৰৰ ছাইডতে আছে এই মন্দিৰটো ইয়াতে থাকি লৈ লওক চাব পাৰে ইয়াতে মানে এইটো প্ৰগতি আত্মসহায়ক গোটৰ এখন ইয়াতে দোকান আছে আপোনালোকে চাব পাৰে এই মন্দিৰটোৰ ছাইডতে আছে এই দোকানখন তো বাইদেউহঁতে দিছে মানে আপোনালোকে তিনিও মানে আমি তিনিও না আমি পাঁচজন আছো আমি একচুয়ালি আমি সরকারের উপরে 2 লাখ টাকা 4 লাখ টাকা লোন লৈছো আমার গোটে লৈ 2 লাখ টাকা পাঁচজনে লৈ গৈছে তেওঁলোকে বেলেগ ব্যৱসায় কৰিব আমি পাঁচজনে ধূপৰ ইণ্ডাষ্ট্ৰি এটা খুলিছো আচ্ছা আচ্ছা আমি মেইনলি আমাৰ ধূপৰ বিজনেছ কিন্তু মন্দিৰত আমি অকল ধূপৰ মানে দোকান দিলে আমাক যে কোনো কিনিব নাহিব সেইকাৰণে আমি তাৰমানে নৈবেদ্যৰ গোটেই সামগ্ৰী তাৰমানে ৰাখিব লগা আছে দোকানত এনেই ধূপ হেৰিটোৰ নাম কি এইটো আমাৰ ধূপৰ একচুৱেল নামটো শান্তি আৰু এইবিলাক মোগৰা জেসমিন পাইনএপল ৰজনীগন্ধা এইকেইটা আমাৰ ফ্লেভাৰ আচ্ছা আচ্ছা তো আপোনালোকে গম পালে ইয়াতে মানে মেইনলি ধূপটো মানে ইয়াতে মানে হেৰি হয় বাকী আপুনি মানে কি মন্দিৰত আহিলে গোটেইখিনি বস্তু লাগে তো গতিকে চাইডত আপুনি গোটেইখিনি বস্তু পাই যাব পাৰে আৰু আপোনালোকে আহিব ইয়াতে আহিলে বাইদেউহঁতৰ ওচৰত আহিব ইয়াতে খুব কমতে দি দিব আপোনালোকক তো আৰু এনে ইণ্ডাষ্ট্ৰিটো ক'ত আছে বাইদেউ আমাৰ ঘৰতে আছে দেউদুৱাৰত ঘৰতে কণ্টেক্ট নাম্বাৰ লাগিলে আপোনালোকক যদি বেছিকৈ লাগে ধূপ চুপ বেছিকৈ লাগে তো আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব ইয়াতে বাইদেউহঁতক কণ্টেক্ট কৰি পিনে আপোনালোকে ল'ব পাৰিব তো এইখনেই দোকান এইখন যিটো আপোনাৰ ৰোড আছে এইটো ৰোডৰ পৰা এই ছাইডতে কোণাতে আছে এই দোকানটো তো আপোনালোকে আহক আহিলে বাইদেউহঁতৰ লগত কণ্টেক্ট কৰক ইয়াতে এটা হ'লচেলো পায় চাগে হ'লচেল ৰেটত পায় তো আপোনালোকে দিব পাৰিব হ'লচেল তো ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে খুব ধুনীয়া এটা মন্দিৰ হয় এইটো এইফালে এইখন দেখিছে এইখন পাহাৰ আছে পাহাৰৰ ছাইডতে আছে এই মন্দিৰটো আৰু সেইপিনে চাব পাৰে এইটো হ'ল মেইন ৰোড এইটো বাইহাটা চাৰিআলিৰ পৰা এইপিনে চাংচাৰিৰ মাজতে আছে এই মন্দিৰটো তো ভিতৰত সোমাওঁ এতিয়া মন্দিৰটো দৰ্শন কৰি লওঁ লৈ পিনে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ তো ফ্ৰেণ্ডছ চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে
এইবিলাক মৌ ন ওপৰলৈকে আছে পুৰা হা ক'ত আছে বাদুলি গুফা হয় গুফাত ইয়াতে ভিতৰত আছে বাদুলি দেখিলে এইটোৱে হ'ল মেইন মন্দিৰ আপোনালোকে চাব পাৰে এইখন বিয়া চিয়া অন্নপ্ৰসন্ন এইবিলাক আৰু এইবিলাক হয় ইয়াতে তো ইয়াৰ কাৰণে এইটো ৰুম হয় ইয়াতে হল আছে এইটো আপোনালোকে চাব পাৰে মোৰ পিছফালে মই দেখাই আছোঁ আপোনালোকক এইটো হল হয় ইয়াত আৰু আগত গৈ আছোঁ ফ্ৰেণ্ডছ আগত আৰু এটা মন্দিৰ আছে এইফালে চাব পাৰে মই দেখাই আছোঁ আপোনালোকক বাকী এইফালে টয়লেট চয়লেট এইফালে আছে আৰু সেইপিনে আছে আৰু এটা বহুত ডাঙৰ পুখুৰী এটা আছে আগত সেইটো চাব পাৰে আপোনালোকে এটা পুখুৰী আছে আগত তো পাহাৰৰ ছাইডতে হোৱাৰ কাৰণে মানে ইয়াতে বেছি গৰমটো নাই গছ গছনিবিলাক আছে তো ধুনীয়া এটা মানে ঠাণ্ডা পৰিৱেশ হয় ইয়াতে তো চাব পাৰে এইটো এটা মন্দিৰ ইয়াতে মাavaishnodevi মন্দিৰ বৈষ্ণোদেৱী মন্দিৰ এইটো আপোনালোকে চাব পাৰে তো ফ্ৰেণ্ডছ আপোনালোকক এটা বস্তু মই দেখাই আছোঁ ইয়াতে কি আছে তো মই নামটো নাজানো বাৰু আপোনালোকক দেখাই আছোঁ ইয়াতে সেইটো দেখিছে ফ্ৰেণ্ডছ সেইটো কি হয় এইটো ডাইনোসর টাইপ লাগিছে ন দেখিছে ফ্রেন্ডস ইয়াতে সোমাই গ'ল ভিতৰত এই পাহাৰখনৰ মানে সাইডে সাইডে মানে ইয়াতে দেখিছে আপোনালোকে এইবিলাক ইয়াতে পায় মানে আপোনাৰ যিটো ওপৰত দেখালোঁ তাতে মৌ মাখি মানে ওপৰত আছে মধুমক্ষী তো দেখিলে আপোনালোকে তো ফ্ৰেণ্ডছ চালে এইটো মন্দিৰ এইটো হ'ল মাavaishnodevi মন্দিৰ হয় ইয়াতে আছে সাইডতে আৰু সেইপিনে আগৰ পিনে আৰু এটা মন্দিৰ আছে তো মই দেখাই আছোঁ পাৰ্বতী কোঠ বুলি কয় এইপিনে এটা আছে তো সেইটো দেখাই আছোঁ আপোনালোকক সেইটো সাইডে আছে আৰু মেইন মন্দিৰ হ'ল এইটো আপোনাৰ শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয় আৰু এইটো আছে আপোনাৰ দেউদুৱাৰ এইখিনি দেউদুৱাৰ বুলি কয় চাইছোঁ এইটো আগত দেখিছে এইফালে এইটোৱে হয় পাৰ্বতী কোঠ তো গৈ পিনে আপোনালোকক দেখাই আছোঁ তো ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে এইটো হয় পাৰ্বতী কোঠ ইয়াতে ওপৰৰ ফালে এইটো চাব পাৰে আগত দেখিছে ফ্ৰেণ্ডছ ওপৰত আছে তো ফ্ৰেণ্ডছ এইটোৱে আছিলে আজিৰ ভিডিঅ' আপোনালোকে চালে খুব ধুনীয়া এটা মন্দিৰ হয় তো আপোনালোকেও আহক ইয়াতে খুব ধুনীয়াকৈ দৰ্শন কৰিব পাৰিব ইয়াতে তো মেইন ৰোডৰ কাষতে আছে মন্দিৰটো তো এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব যদি চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন লগত লগ পাম তেতিয়ালৈ বাই বাই ধন্যবাদ